বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ CPS ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ। মই আজিকালি একদম ভিডিঅ' বনামকৈ ভিডিঅ' বনাবলৈ টাইম নাপাওঁ। বেটাৰ লগত লাগি থাকোঁতে মোৰ সেনেকৈ গুচি যায় টাইমটো। সদায় ভাবোঁ ষ্টাৰ্ট কৰিম ভিডিঅ' এটা বুলি, কিন্তু মানে নহয়, মোৰ টাইমেই মিলাব নোৱাৰোঁ। আৰু বেটিও যিহেতু এতিয়া আমাৰ লগতে আছে, তো সিহঁতৰ দুটালত লাগোঁতে মানে মোৰ দিন কেনেকৈ গৈছে মই একো গম পোৱা নাই। এতিয়া মোৰ ল'ৰাটোৰ মানে বহুত বিশেষ এটা দিন, প্ৰত্যেকজনী মাকৰ কাৰণে সেই দিনটো বিশেষ হয় বাৰু। ল'ৰাটো এতিয়া মুখত ভাত দি আহি আছে। মই ভাবিছোঁ এই সৰু সৰু মুহূৰ্তবোৰ মই স্মৃতি হিচাপে ৰাখি থওঁ বুলি ভিডিঅ'টো কৰি থৈ দিয়া হ'ল। ভিডিঅ'টো বনোৱা নহ'ল। এতিয়া ৰাতিপুৱা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ। এতিয়া ৰাতিপুৱা ইয়াতে কিনো কামুৰিলে গোটেই উঠটো ফুলি থাকিলে পাই। এতিয়া গণক আহিব, আমি আজৰি হ'লোঁ কাম বন কৰি, আৰু মানুহজন গৈছে গা ধুবলৈ। সেয়া মোৰ মূৰটো শুকুৱাই নাই। কাপোৰ পিন্ধোৱা দেখি তাক ইমান যে বকিছে। হ'ব আৰু নকৰোঁ দেই। হ'ব মোৰ জানো হ'ব। কোনে তাৰপিছত অহা কথা আছিলে, এতিয়ালৈকে আহি পোৱাহিয়ে নাই। আমি ৰাতিপুৱা একোৱে খোৱা নাই, ভোক লাগিছে। তাকে ভাবিছোঁ চাহ অলপ খাই লওঁ বুলি চাহ অলপ বনাওঁ এতিয়া খাবলৈ। সমাজন কৰি পূৰ্বমূৰ্যাগলৈকে শ্ৰী চৰণতাই দি আপোনাৰ শ্ৰী চিন্তা কৰিবৰ কাৰণে শক্তি ভক্তি দিব লাগে। সৰস্বতী মাতৃ কৌশল লাভ দিব লাগে। শৰীৰত যদি কিবা ৰোগ আছে সকলো ৰোগ নাপত্তাকে নৱগ্ৰতা সন্তুষ্ট হৈ ৰাজে কাজে জয়যুক্ত কৰি মাতৃ থকা গুৰি মতৰ মনৰ অভিলাষ পূৰণ কৰি শৰণাগত হৈছে। দিওঁতে থওঁতে হয়তো অনেকখিনি ভুল ভ্ৰান্তি বা ভুল বিশেষকৈ বোলে 12 পুনাটিৰ জন্ম কুণ্ডলী বোলে মাতৃহা পিতৃহা আছিলে। ইয়াতে মৃত্যৰ কাৰণে মাতৃহা পিতৃহা সম্পূৰ্ণ দান দিছে। দানৰ স্বৰূপে 12 পুনাটি যি যুৱতী আছে সকলো ৰাতিপুৱা দান দিয়াৰ পিছত টাইমেই পোৱা নাই ভিডিঅ' বনাবলৈ। এতিয়া ৰভা দিবলৈ মানুহ আহিলে, কিন্তু আজি একেবাৰে টাইম নাই পোৱা। পূৰা কামত ব্যস্ত। মই মোবাইলটো সেনেকৈ ক'ত আছে মই খবৰে নাই। ভিডিঅ'টো একদম অন কৰিব পোৱাই নাই। এতিয়া চাহ বনাব লৈছোঁ। পেণ্ডেলৰ পাৰ্টি আহিলে, চাহ বনাব লৈছিলোঁ। চাহটো দিওঁগৈ আৰু এইফালে এয়া বাপেকে আনি দিলে গাড়ী এখন, তাতে খুৰীয়েকে উঠাই লৈ ঘূৰি ফুৰিছে। এনেকৈ খেলি ফুৰিছে খুৰীয়েকৰ লগত। মই কামত ব্যস্ত। এতিয়া সন্ধিয়া বনোৱা হৈছে পকা মিঠৈ। যিহেতু সুধি সকামো লগত কৰা হৈছে, সেইকাৰণে পকা মিঠৈ লাগিবই। পকা মিঠৈ বনাই থকা হৈছে সন্ধিয়া। এতিয়া পকা মিঠৈ বনোৱা হৈ গ'লে। এয়া পকা মিঠৈ, ইয়াত পূৰা 500 পকা মিঠৈ আছে। মানে অন্নপ্ৰসন্ন হৈছে আজি সেইকাৰণে আজি ৰাতিপুৱালৈ হেৰি কৰিম, মানে নাম পাতিম আৰু সন্ধিয়াকৈ অন্নপ্ৰসন্ন হ'ব মানে। আৰু আমাৰ ঘৰত চুনা দাদা আহিছে, তাকে আপোনালোকক দেখাওঁ এতিয়া। এয়া জেঠাই আৰু চুনা দাদা এফালে আছে। এতিয়া মাছ কটাটো দেখাওঁগৈ। বাহ, বহুত ডাঙৰ মাছ কাটিছে চোন। সেয়া কাটি আছে মাছ। দেখিছেনে? চবতকৈ বেছি ডাঙৰ মাছ এইটো। আৰু ইফালে এয়া নাম ভাগৱতৰ মুখস্বৰূপে কীৰ্তন ভাগ নিৰামলাৰে পৰিচয় পঢ়োৱা হৈছে। আমি শিৱাক প্ৰাপ্তন হয় আকাৰ ইকাৰ ফুল পঞ্চাশ অংশ দৃশ্য অহংকাৰ প্ৰাচীন নাম কৰি হৈ ভাগৱত আত্মা শ্ৰম কৰি
আৰু লগতে সৰ্বনিকসকলৰ ভুল সেৱন কৰোঁতে কোনোবাখিনি অখৰা সৰ্বপ্ৰাৰ্থীন সাহায্য কৰি আগলৈকে ভক্তি দি হৰি ৰাম হৰি কীৰ্তন কৰিবলৈ Aman Brahman 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 Harat Manu Kereta Harat Brahman Harat Menati Jatuh Parmo Gisi Bukotu Usnabo Ekai Bukunda Parmo Namo Anton Dan Kisah আৰু এই অন্নদানৰ ফলে মানৱ পুনাকে সকলো বিপদ বিঘিনি উদ্ধাৰ কৰি সহযোগিতা প্ৰাপ্ত কৰি পিতৃ মাতৃ ঘৰ সদায় কৰি প্ৰভু ভগৱন্ত সকলো বিপদ আপদ পৰা উদ্ধাৰ কৰি পাৰ মিলাব এইখিনি প্ৰাৰ্থনা কৃষ্ণ হৰি মা ভাই দিলে ভাই কি মা আমি এটা খাব পাৰো নহয় তই কি ককা গম পালো নাতিনাক তই ভাইটি কেক লগতে মই মেহেন্দিও লগাই ললো ভাইটি কেক এতিয়া কেকটো কাটিম দেখিছেনে আজিকালি এমাহ কমপ্লিট হ'লেও কাটে বুলিবলৈ হ'লে দাঙি দিব লাগিব ভাইটিৰ কাৰণে হাত আনিছে ন হাত আনিছে নহয় ইয়ালে
ললে কিতাপ ললে কিতাপ ললে কিতাপ হাতটো আনিব জনা নাই মনটোৱে ভাবিছে এইটো কলমৰ ওচৰলৈ গৈ আছে কলমৰ ওচৰলৈ গৈ আছে চেণ্টলে নাই বেলেগ নাই কিতাপে ল'ব ভাল কথা কিতাপ এতিয়া কেকটো কাটি দিয়া মোমাইকে খুৱাব লাগিব বহাগৰ আৰু কেইদিন আছে খুৱাই থাক মাইনাই যোৱা এইপিনে খুৱাই দিয়াগে হৈ যাব আৰু বাছ বাই কৰি অকমান জেঠাই ঠিক আছে মই কাইলৈ পৰা ল'ম দেই দিয়া ভিডিঅ'টো কৰি দিয়া ভিডিঅ'টো হৈ আছে কৰি দিয়া মই দিলোঁ বাবাই খুৱাই দিয়ক অকমান খুৱাই দিয়া কেক অকমান নে চলে তাৰ লগত থাকোঁতে ভাবিছোঁ সেইফালে হ'ব খালি নাই নহয় খালি যা